কি এই বিজেপিৰ এই বিলাহী কাৰ্যালয় সম্পৰ্কত এটা ৰুলিং পাৰ্টিয়ে এটা দলীয় কাৰ্যালয় বনাইছে তাৰ ওপৰত টকশো এটা হোৱাটো মই বিচৰা নাছিলোঁ মই বিচাৰিছিলোঁ এইটো যে বিজেপিয়ে দলীয় কাৰ্যালয় বনাইছে বৰ সুন্দৰকৈ বনাইছে ধুনীয়া কথা বৰ ভাল কথা তেনেকুৱা এখন স্কুল বনাওক গভৰ্ণমেণ্ট তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ স্কুল বনাওক চৌধুৰী মইতো এটা স্পষ্টীকৰণ দিলোঁ টকশোত হোৱাটো আপুনি বিচৰা নাছিলে কিহৰ কাৰণে হৈছে কাৰণ বিষয়টোক লৈ এতিয়া বিভিন্ন বিৰোধীও প্ৰশ্ন উত্থাপন কৰিছে আৰু সকলোৱে প্ৰশ্ন যে মানে টক অফ দ্য টাউন হৈছে ডেফিনেটলি কিন্তু লাইনটো এনেকুৱা আমি এতিয়া বিজেপিক জোৰ দিব লাগে যে আপোনালোকে এনেকুৱা নাটক দিয়া এখন স্কুল বনাওক চৰকাৰী স্কুল হয় নট CMৰ মিছেছৰ স্কুলৰ দৰে নহয় পইচা দিব লগা হয় এখন হস্পিটেল বনাওক তেনেকুৱা যাতে হস্পিটেলত অক্সিজেন অভাৱ ৰোগী নমৰে অন্যটো বাদেই নাই অক্সিজেন অভাৱটো ৰোগী মৰে গতিকে আমাৰ দাবী আছে সেইটো কথা যে আপোনালোকে ৰুলিং পাৰ্টি আপোনালোকে ৰজা আপোনালোকে যি পায় তাকে কৰে আপোনালোকৰ মুখৰ বাক্যই আইন গতিকে আপোনালোকে এটা নিজৰ পইচা দি বনাইছে নে 45 লাখ বৰ পইচা দি বনাইছে নে চৰকাৰী পইচা দি বনাইছে আমাৰ কোনে বিচাৰি কৰিব পাৰিব সম্পূৰ্ণ পাৱাৰ আপোনালোকৰ হাতত গতিকে আপোনালোকে যি কৰিছে খুব সুন্দৰ কিন্তু আপোনালোকে একে ধৰণৰ এখন স্কুল বনাওক একে ধৰণৰ এখন হস্পিটেল বনাওক এইটোৱেই মোৰ কথা ক'ব লগা কথা গতিকে তেওঁ ৰুলিং পাৰ্টিয়ে কিয় বনাইছে কিয় কংগ্ৰেছে বনাব নোৱাৰিলে এইটো মোৰ ডিছকাশ্যনৰ বিষয় নহয় আৰু এটা কথা মই ক'ব পাৰোঁ মোৰ সতীৰ্থসকলক যে আপোনালোকে বিষয়টোৰ পৰা আঁতৰি কিয় কথা পাতে আপোনালোকে কালি বিধানসভাত বহি লোকসভাত বহি আপোনালোকে আইন বনাব লাগিব আপোনালোকক ৰাইজে চাই আছে অসমৰ ৰাইজে চাইছে আপোনালোকে বিষয়টোৰ ওপৰত কথা পাতক বিষয়টো কথা নক'ব কিন্তু বিষয়টো বা আঁতৰি যে কথা ক'বলৈ কোনো কথাই নাই মই দুয়োগৰাকী মোৰ বন্ধু বিজেপি আৰু কংগ্ৰেছৰ তেখেতক কৈছোঁ যে আপুনি বিষয়টোৰ ওপৰত কথা পাতিলে আমাৰ কথাটো শুনিবলৈ সুবিধা হয় নহ'লে আমাৰো এনেকুৱা ধৰণৰ বহুত কথা ক'ব লগা আছে ঘণ্টাকে ঘণ্টা আমি বিজেপিৰ বিৰুদ্ধে বা কংগ্ৰেছৰ বিৰুদ্ধে ক'ব পৰা আমাৰ কথা আছে গতিকে মোৰ কথাখিনি ক'ব লগা এইখিনি মই আজিও মই শৰ্মা ডাঙৰীয়াৰ জৰিয়তে মই দাবী কৰোঁ বিজেপি চৰকাৰৰ ওচৰত যে আপোনালোকে কমচে কম অসমৰ ভিতৰত মাত্ৰ এখন এনেকুৱা আটক ধুনীয়া স্কুল বনাওক আৰু মাত্ৰ এখন হস্পিটেল বনাওক যিটো উদাহৰণ হৈ থাকিব আৰু পিছৰ পৰ্যায়ত তেনেকুৱা ধৰণৰ হস্পিটেল